ব্ৰিটিছৰ আমোলতো এনে হোৱা নাছিল। এয়া বৰ্বৰতা, এয়া মাৰ্ডাৰ। নগাঁও কাণ্ডত জেললৈ যোৱা সুজিতৰ মৃত্যুক লৈ সৰব শিলাদিত্যদেৱ। ব্ৰিটিছৰ দিনতো এই ধৰণৰ আমি শুনা নাই, আৰু হৈছিল যদি গোটেই দেশ জুৰি প্ৰতিবাদ হৈছিল। ৰাজ্য জোকাৰি যোৱা নগাঁও কাণ্ডত কাৰাগাৰলৈ গৈছিল চাহ দোকানী এজন সুজিত দে। বিগত ১.৫ বছৰ ধৰি কৰ্কট ৰোগেৰে যুঁজি থকা সুজিত দে কাৰাগাৰত নাপালে চিকিৎসা। ৫ অক্টোবৰত মৃত্যু হল সুজিত দেৰ। সুজিত দেৰ মৃত্যুক সহজভাৱে লোৱা নাই বিধায়ক শিলাদিত্যদেৱে। মানৱীয়তাৰ খাতিৰত কাৰাগাৰত থাকোতে কৰ্কট ৰোগী সুজিত দেক চিকিৎসাৰ পৰা বঞ্চিত কৰাক লৈ শিলাদিত্যদেৱৰ প্ৰশাসনলৈ প্ৰশ্ন। আজমল কাছাবেও চিকিৎসা পাইছিল, কিয় চিকিৎসা নাপালে সুজিত দেয়ে? আপুনি জেলৰ ভিতৰত, কাৰণ এই আপোনাৰ কাছব, এই যে পাকিস্তানী টেৰৰিষ্ট, যেতিয়া বম্বেত ইমান মানুহ মাৰি দিলে, মাৰাৰ পাছতে তাক জেলত আবদ্ধ কৰি ৰখা হ'ল। তাৰ ট্ৰায়েল চলি থাকিল, আৰু ট্ৰায়েল পিৰিয়ডো দেখা গ'ল যে তেওঁৰ কিবা অসুস্থ হৈ গৈছিল, তাক হস্পিটেলাইজ কৰা হৈছিল। হস্পিটেলাইজ কৰি পেলাই তাক ভাল ট্ৰিটমেণ্ট দি পেলাই সুস্থতা কৰি তাৰপিছতে তাক ফাঁচি দিয়া হ'ল। এইকাৰণে এটা হিউমেটেৰিয়ান কথা আছে। তেওঁৰ পৰিয়াল যেতিয়া জেললৈ গৈছিল কেঞ্চাৰৰ মেডিচিন লৈ পেলাই, ইনজেকশ্যন লৈ পেলাই, তাতে তেওঁক সেইটো গ্ৰহণ কৰিব নিদিলে। আৰু পাছতে যেতিয়া তেওঁ খুব অসুস্থ হৈ গ'ল, ডক্টৰে তাক ৰেফাৰ কৰিলে GMCত এজ এ পেচেণ্ট অফ জণ্ডিছ। আপুনি ভাবি চাওক, আজি এইটো আমাৰ অসমৰ কালচাৰ নহয়, কেতিয়াও হ'ব নোৱাৰে। শাসকীয় দলৰ বিধায়ক হৈ শিলাদিত্যৰ ক্ষোভ। ব্ৰিটিছৰ আমোলতো ঘটা নাছিল এনে ঘটনা। নগাঁৱৰ যিটো কেছ, তাতে সুজিত দে নামৰ যিটো মানুহ, তেওঁ যিটো প্ৰাণ হেৰালে, তাৰ কাৰণে কাক আমি দায়বদ্ধতা কৰিম? কাৰণ প্ৰশাসনৰ ফুল ৰেছপনচিবল আছিল যে তেওঁ যদি বিগত ১.৫ বছৰ ধৰি তেওঁ কেঞ্চাৰৰ পেচেণ্ট হৈ আছিলে, তেওঁৰ ট্ৰিটমেণ্ট যদি টাটা মেমৰিয়েল হস্পিটেলত হৈ আছিল বম্বেত, তেওঁক সেই ট্ৰিটমেণ্টৰ পৰা বঞ্চিত কিয় কৰিলে? আৰু তাৰ বাবে তেওঁৰ আজি মৃত্যু হ'ল। মৃত্যু হোৱাৰ পাছত চব নিমাত হৈ বহি আছে। মই আচৰিত পালোঁ। ইট ইজ এ কাইণ্ড অফ মাৰ্ডাৰ। সুজিত দেৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী শিলাদিত্যৰ। আনহাতে সুজিত দেৰ মৃত্যুৰ ঘটনাক লৈ কমলাক্ষদেৱ পুৰকাষ্ঠৰ পিছত সৰব হৈছে প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈও। কিন্তু আমাৰ এই অসমৰ এই দুৰ্ভগীয়া এই ব্যক্তিজনক, যিজন কেঞ্চাৰ ৰোগাক্ৰান্ত আছিলে, তেওঁৰ প্ৰতি কৰ্তৃপক্ষই কোনো ধৰণৰ সদয় দৃষ্টি গ্ৰহণ নকৰিলে। এতিয়া কথা হ'ল, সুজিত দেৰ মৃত্যুৰ ঘটনাক গাপ দি ৰখা নগাঁও প্ৰশাসনৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে? কাৰাগাৰ কৰ্তৃপক্ষও ইয়াৰ বাবে জগৰীয়া নহয়নে? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।